Hello, মই প্ৰণৱ। ৱেলকাম টু মাই কিটচেন। মই আজি এটা ৰেচিপি লৈ আহিছোঁ কাঠফুলা বা মাছৰুম ৰেচিপি লৈ আহিছোঁ। তো আমাৰ ৰেচিপিটো হ'ব আজি মাছৰুম গ্ৰেভি ক'ব পাৰি বা কাৰী বুলি ক'ব পাৰি। তো মই ইনগ্ৰিডিয়েণ্টছ লৈছোঁ, মাছৰুম লৈছোঁ 300 গ্ৰামমান লৈছোঁ। তাৰপৰা বিলাহী দুটা সৰু সৰু কৰি কাটি লৈছোঁ, পিঁয়াজ চকল কৰি কাটি লৈছোঁ, দুটা জলকীয়া এনেকৈ ফালি লৈছোঁ আৰু আদা কাটি লৈছোঁ, 1 ইঞ্চিমান আদা সৰু সৰুকৈ কাটি লৈছোঁ, নহৰু কাটি লৈছোঁ সৰু সৰুকৈ, ধনিয়া সৰুকৈ এমুঠা লৈছোঁ, হালধি লৈছোঁ আধা চামুচ, জালুক লৈছোঁ আধা চামুচ, জিৰা আধা চামুচ, দালচেনি লৈছোঁ 1 ইঞ্চি, ধনিয়া পাউডাৰ লৈছোঁ আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, গৰম মছলা আধা চামুচ, ৰেড চিলি পাউডাৰ ল'ম আধা চামুচ, মিঠাতেল 2 চামুচ। গুড়িটোত অলপ ৰঙচুৱা হৈ আছে, এইখিনি ভালকৈ চফা কৰি ল'ম। এনেকৈ দুফাল কৰি দিম, এনেকৈ দুফাল কৰি দিম। এতিয়া কাঠফুলাখিনি কাটা হৈ গ'ল, গৰম পানীত অলপ ধুই ল'ম ধুনীয়াকৈ। এনেকৈ গৰম পানীত অলপ ধুই লৈছোঁ। কেৰাহীটো ফুল ফ্লেমত গৰম কৰি মিডিয়ামত ৰাখি ল'ম। তেল লৈছোঁ 2 চামুচ। তেলখিনি ধোঁৱা ওলাইছে, এতিয়া জিৰা দি দিম, জলকীয়া, চকলকৈ কটা পিঁয়াজখিনি দি দিছোঁ, কটা আদাখিনি দিছোঁ, কটা নহৰু। এতিয়া লাইট গল্ডেন ব্ৰাউন নহালৈকে আমি হেতাখন চলাই থাকিম মাজে মাজে। এতিয়া লাইট গল্ডেন ব্ৰাউন কালাৰটো আহি গৈছে। এতিয়া সৰু সৰুকৈ কটা বিলাহীখিনি দি দিম। নেকি মছলাৰ পৰা তেল ছেপাৰেট হৈ যাব, তেতিয়া আমি কাঠফুলাখিনি দি দিম। এতিয়া 2 মিনিটৰ পাছত এতিয়া লাহে লাহে তেলটো এৰি দিছে, লাহে লাহে তেলটো ছেপাৰেট হৈ গৈছে। এতিয়া দি দিম হালধি দি দিম, দালচেনি দি দিম, জালুকৰ গুড়া, লং, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ অলপমান ভালকৈ মিক্স কৰি দিম। হেতাখন অলপ চলাই থাকিম যাতে মছলাখিনি সিজি যায়। যদি চলাই নাথাকোঁ তেতিয়া মছলাখিনি জ্বলি যাব। মছলাখিনি নজ্বলিবৰ কাৰণে অলপ হেতাখন চলাই থাকিব লাগিব। এতিয়া ধুনীয়াকৈ মছলাখিনি সিজি গৈছে। এতিয়া দি দিম মাছৰুম। এতিয়া ঢাকনিখন ঢাকি হাই ফ্লেমত 5 মিনিট সিজাই ল'ম। আমি
হাই ফ্লেমত 5 মিনিট সিজাই ললো এতিয়া আকৌ 6-7 মিনিট মিডিয়াম ফ্লেমত সিজাম পানী 1 কাপ দি দিম অলপ গ্ৰেভি ষ্টাইলত বনাম এতিয়া মিডিয়াম ফ্লেমত ৰাখি 6-7 মিনিট সিজাম এতিয়া আপোনালোকক গাৰ্নিচিং কৰি দেখাম আপোনালোকে মাছৰুম ৰেচিপিটো কেনেকুৱা পালে তলত কমেন্ট কৰি জনাব আৰু যদি আপোনালোকক ভিডিওটো ভাল লাগিলে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপোনালোকে মোৰ নতুন আপলোড ভিডিওবিলাক পাই থাকে থ্যাংক ইউ